মই আপোনালোকক এটা কাহিনী শুনাম মোৰ আপোনাৰ আৰু আমাৰ সকলোৰে দেউতাৰ কাহিনী বাজিলে দেউতা চাকে উঠিবই পায় ৰাতিপুৱা 4টা বজাত উঠাটো দেউতাৰ প্ৰধান কাম এটা কথা কওঁ দেউতাই সকলোবোৰ বস্তু আয়ুৰ্বেদিকৰ ইউজ কৰে আনকি দাঁত ঘঁহা ব্ৰাছডালো কোন মূৰ্খই দেউতাৰ মূৰত সোমোৱালে নাজানো আজিকালিৰ ব্ৰাছবোৰত হেনো হাতীৰ নোম থাকে উফ মাই গড বাকীবিলাক কথা আপোনালোকে নিজেই চাই লওক দেউতা ৰাতিপুৱা এনে 4টা বজাত কিয় খানি ফোন কৰা ন তই জন্ম হওঁতে ভাবিছিলো ঘৰলে লক্ষ্মী আহিব এই কাৰণে তোৰ নাম দিছিলো লক্ষ্মীকান্ত আৰু এতিয়া ঘৰলে লক্ষ্মী আহিব চাৰি এইটো কালক্ৰমে জন্ম হ'ল ৰাতিপুৱা এবাৰ অশান্তি নকৰিবচোন মই যিদিনাখন জব কৰিম ন আপোনাক এটাকে মই পইচা ঘূৰাই দিম হ'ব হ'ব বাবা তই মোক চাকৰি কৰি খুৱাব নালাগে গোটেই দিনটো পেট পেলাই পৰি পৰি গোটেই টিভিটো একদম ধ্বংস কৰি পেলালি হ'ব হ'ব দেউতা বেছি চিঞৰ বাখৰ কৰি থাকিব নালাগে যিদিনাখন এই লক্ষ্মীকান্তে চাকৰি কৰিব ন তুমি আজিয়ে ডায়েৰীত লিখি থৈ দিয়া তোমাক প্ৰথম উপহাৰটো এটা টিভিয়ে দিব তাকো 42 ইঞ্চি টিভি মই যাওঁ হ'ব হ'ব যা যা কটা নিধ পকেটত 42 টকা এটা নাই সেই 42 ইঞ্চি একদম টিভি কিনে এইবা কিমান একে সোপাতে পঢ়ি থাকিবি চাৰিওফালে কৰোণা ইফালে গ'লে কৰোণা সিফালে গ'লে কৰোণা মানে এইবা মানে একদম সব ধ্বংস দেই এইবা অপেশ্বৰী কোনফালে যোৱা দেউতা মই লগৰ ছোৱালী এজনী পাম ৰচোন লগৰ ছোৱালী গ'লে যাবি তই বোলো বচোন না মই এই কাম এটা কৰি থৈ যায় এখলা এই দেউতা কি কাম পটাপট কাম মোৰ লেট হৈছে এই হোৱাটছএপত পঠিয়াবলৈ মই গুড মৰ্ণিং মেছেজ কেইটামান ডাউনলোড কৰি দে এই তাৰ মানে তোমাৰ আকৌ এই হোৱাটছএপত গুড মৰ্ণিং মেছেজ দিব হ'ল ন দিব লাগিবতো ৰাতিপুৱাই গুড মৰ্ণিং পঠিওৱাটো ভদ্ৰতাৰ কথা পিছে আজিকালি মেছেজটো চাই কিছুমানে ৰিপ্লাই নিদিয়ে একদম অভদ্ৰ দে 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 ডাউনলোড কৰি দে লোৱা এতিয়া দিব লাগিব এইটো চেন এইফালে দিয়া এইটো চেন চেন ফোন কৰিছে আৰে গুড মৰ্ণিং মেছেজ পঠিয়ালো বুলি ক'ব লাগিব না কামোৰ মানে ৰাতিপুৱাই পুৱাই তুমি সবকে অশান্তি কিয় কৰি থাকা বাৰু হেল্ল' ৰাণা
এই তোক মই গুড মৰ্ণিং মেছেজ দিছিলোঁ তই চোৱা নাই কেলে আৰে এই গোলাপ ফুলৰ মাজত থকা গুড মৰ্ণিং পঠিয়াইছোঁ আৰে ৰিপ্লেটো দিব লাগে না হেল্ল' ভোলা এই হোৱাটছএপত গুড মৰ্ণিং মেছেজ পঠিয়াইছোঁ চা হেল্ল' দিগন্ত এই হোৱাটছএপত গুড মৰ্ণিং মেছেজ পঠিয়াইছোঁ চা ৰাতিপুৱাই কি কামোৰ মানে মাননী 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 মোৰ গাড়ীৰ চাবিটো ক'ত আছ মাননী মোৰ গাড়ীৰ চাবিটো ক'ত আছে গাড়ীৰ চাবিটো মোৰ ওচৰত নাই আপুনি সদায় মোকে কিয় ব্লেম কৰি থাকে ঐ কাৰণ মই তোৰ বাপেক বাপেক সদায় ৰাইট অ'কে হয় নেকি দেউতা ৰাতিপুৱা গাড়ীখন আপুনি লৈ গৈছিলে সো অবভিয়াছলি গাড়ীৰ চাবিটো আপোনাৰ ওচৰত থাকিব মোৰ ওচৰত ক'ৰ পৰা থাকিব গাড়ীৰ চাবি আৰে তাকেইতো মই কৈছোঁ গাড়ীৰ চাবিটো ক'ত আছে বলক মোৰ লগত আমাৰ ভুই চোৱা আহিছে ক'ত গৈছিলি দেউতা এই লগতে বাৰ্থডে পাৰ্টি দিছিলোঁ তাৰ পৰাই আহিলোঁ আমাৰ ৰাজকুমাৰ চাহাব মানে বাৰ্থডে পাৰ্টি কৰি আহিছে আহক আহক প্ৰভু হেৰা শুনিছানে আমাৰ সেই ৰাজকুমাৰ চাহাব আহিছে এই ফিউজৰ পৰা একদম ঠাণ্ডা ঠাণ্ডা চৰবত এগিলাচ লৈ আহা হেৰি কৰিবা লগতে বিচনীখনো লৈ আহিবা দেউতা অশান্তি কৰি নাথাকিবা দেই এনেই ইমান দূৰ গৰমত খোজকাঢ়ি আহিছোঁ গৰম উঠিছে আই দেহি এচিটো অন কৰি দিওঁ গৰম উঠিছে আমি আগতে 2000 কিলোমিটাৰ খোজকাঢ়ি দুখন নৈ পাৰ হৈ হাতুৰি পাৰ হৈ গৈছিলোঁ তেতিয়াতো আমাৰ ভাগৰ লগা নাছিল এতিয়া তোৰ বাৰ্থডে পাৰ্টি কৰি আহোঁতে ভাগৰ লাগিছে উফ দেউতা হ'ব নেকি আপোনাৰ একেবোৰ কথা শুনি মোৰ কাণ খোলা হৈ গৈছে তাৰ কাণ খোলা হৈছে নালাগা ঘৰে ঘৰে পদূলি শুনি ফুৰিবলৈ তোৰ লাজ নালাগে চাল্লা গাধৰ পোৱালি গাধৰ পোৱালি নপদি ভণ্টি ঐ ভণ্টি উঠ কি হ'ল আরে 12টা বাজিলে চা যে দেতা বার্থডে নহয় নি কি সারপ্রাইজ দিব লাগে নি বল না বল আসো দিয়া হ্যাপি বার্থডে দেউতা কি এই বহা ভালকে আজি তোমার বার্থডে হয় মম